বহি আছো মানুহ এটাই বাৰ্থডে পিপৰা এটা পাৰ হৈ যোৱা নাই এনেকুৱা কিন্তু মই দেখা নাই গোটেই বামমান ফুৰি আহিলো পুলুং পালাং বাবা পুলুং পালাং বাবা মোৰ পৰা হাৰি যাব নোৱাৰে কোনো সমস্যা খৰকে যাম এটা হাগতে থাপা পাব লাগিব নহলে একদম চিঞৰ বাখা লগাব ঘৰত আহি পেলাই ইমান দূৰ হাহা মই ইয়াত বাবা পুলুং পালাং বাবা বহি আছো মোৰ আশীৰ্বাদ নলোৱাকে পাৰ হৈ গৈছে বাবা মই লক্ষ্য কৰা নাছিলো মই দেখা নাছিলো ক'ৰ বাবা হয় আপুনি আপোনাক আগতে কেতিয়াও দেখা নাই ইয়াত মোৰ খং দেখা নাই পুলুং পালাং বাবাৰ খং দেখা নাই মন্ত্ৰ ফুকি একেবাৰে তৎক্ষণাত ভস্ম কৰি দিবা বাবা সেইখন নকৰিব বাবা মোৰ ভুল হৈ গ'ল ক্ষমা কৰিব বাবা আপোনাক সন্তুষ্ট কৰিবলৈ মই কি কৰিব লাগিব কওক আপুনি মই ক্ষমা কৰি মই হাত জোৰ কৰিছো আপোনাৰ ওচৰত লাগিছে জেগাত লাগিছে মোৰ খাং এতিয়া দবাব হলে মিঠাতেল 3 বটল তৎক্ষণাত আনি দিব লাগিব মিঠাতেল সেইদিনাখন দিৱালী বুলি এগাল মিঠাতেল জ্বলালো এতিয়া মিঠাতেলৰ দাম যিটোহে হৈছে বাবা মিঠাতেলৰ বদলি বেলেগ কিবা দিলে আপুনি সন্তুষ্ট নহব নেকি পুলুং পালাং বাবা লগত নো আৰ্গুমেণ্ট ভগৱানৰ ইচ্ছা তেওঁ মোক কৈছে পুলুং পালাং যা মিঠাতেল 3 বটল আন হ'ব বাবা মই আনি দিম আপোনাক আপুনি মিঠাতেল খাওঁপান নিদিব ভস্ম নকৰিব হয় হয় প্ৰভু হয় মই সন্তুষ্ট প্ৰভু মই সন্তুষ্ট আমি বাবা যেন পাইছো আমাৰ ল'ৰাটোৰ কাৰণে আৰু এখেতৰ কাৰণে কিবা এটা চোৱাই ল'ব লাগিব পাই বাবা আপোনাৰ চৰণত আহিছো আৰু সেই মোৰ ল'ৰাটো আৰু মানুহজনৰ কাৰণে কিবা এটা কৰি দিব বাবা মই ভুল হৈ গৈছিলে আপোনাক মই চিনি পোৱা নাছিলো বাবা আপুনি বহুত বহুত গুণী জ্ঞানী মই গম পাইছো বাবা তোৰ ল'ৰা নিকম্মা কাম নকৰে পুলুং পালাং বাবাই চব দেখিছে ৰহ মই মন্ত্ৰ ফুকি সকলো বিগ গোটাই লৈছো ৰিং 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 কৰি ৰাখিবলৈ কি কৰিব লাগিব কিবা এটা কৰি দিয়ক আৰু এটা সন্দুকত এযোৰ চেন্ডেল এযোৰ ভাল কাপোৰ আৰু এখন ভাল চশমা ভৰাই থবি ওৱা এইটা বস্তু কেলে নো আৰ্গুমেণ্ট উইথ পুলুং পালাং বাবা যেনেকে কৈছো হেভাগে কৰিবি হ'ব বাবা হ'ব ভৰাই থম মই তাৰপিছত আগফালে এটা গাঁত খান্দি ৰাতিপুৱা কোনো নুঠোতে ৰাত খান্দি তাত পুতি থবি সেই সন্দুকটো তাৰপিছত তোক চাবি তোৰ কেনেকে চব সপোন পূৰ্ণ হৈছে হ'ব বাবা মই সেনেকেই কৰিম এতিয়া আপোনাক মই মিঠাতেল 3 বটল আনি দিম বাকীখিনি মই কাইলৈ কৰি দিম হৈ যাব এতিয়া ভগৱানৰ নামত 100 টকা এটা দি থৈ যা বাবা মই এতিয়া আকৌ হাতত পইচা লৈ অহা নাছিলো নহয় ৰাতি পকাত হাত দি পেলাই এটা কাষ্টমাৰ পাইছো তাকো একোৱেই নাই তাৰ হাতত যে টকা আনিছ সিমানেই দি থৈ যা খালী হাতে এইবোৰ কাম কৰিবলৈ নাপায় পাপে চুবা পুলুং পালাং বাবা পুলুং পালাং বাবা 10 টকা এটা হ'ব যদি লকা এতিয়া মই হেৰি মিঠাতেল কেইবটল আনি পেলাইহে পাৰিম আৰু দিবলৈ 10 টকা মোৰ ডিঙিটো তিয়াবলৈ নহ'ব ৰাতিলে কিবা কৈছিলে বাবা হ'ব ভগৱানে তই যি দিছে তাকে স্বীকাৰ কৰিব অকলে মিঠাতেল 3 বটল দি থৈ যাবি নহ'লে ভস্ম হৈ যাবি বাবা মই এতিয়াই আনিছোগে কমচে কম 5-6 মাহলৈকে এতিয়া মোৰ তেলৰ মিঠাতেলৰ সমস্যাটো গ'ল দাম বাঢ়িলেও মোৰ চিন্তা নাই 3 বটল গোটাই ল'লো অলপকে বনাম আৰু এটা মানুহে কিমান কম বনাব লাগিছে তাৰপৰা এইটো ইঘৰকে খাই যাব কেতিয়াবা সেই অকণমান তেল দিব লগা নহয় সেইবোৰ যাওঁতে ফুকোতে মেলোতে অকণমান মিঠাতেল সেইটোৱে হৈ যাব এতিয়া
তাৰপিছত এতিয়া চন্দুকত যদি চেণ্ডেল কাপোৰ এযোৰ চশমাখন ভৰাই তেতিয়াহ'লে ৰাতিপুৱা ভৰালে ৰাতিলে লৈ আহিবগৈ পাৰিম খান্দি মেলি চশমাযোৰ লাগে আকৌ ৰ'দত বৰ দিগদাৰ হয় একদম চকুত ধৰে একদম তিলৌকে যাব লাগে নহয় এক জেগাত বহি থাকিলে বিজনেছ নচলিবতো অকণমান ঘূৰিব লাগিব এতিয়া গাঁৱত আজি আহিছোহে আজি যেনিবা বহনীটো অকণমান ঠিকেই আছে কাইলৈ পাকা গোটেই গাঁওখন ঘূৰি দিম আৰু এক পাক সেই গছৰ তলত যে সেইটো সোপা ধৰা নহয়তো জানো পাই হ'ব পাই দেই একদম পটাপট বল দেই ইয়াৰ ভয় লাগে মোৰ এইবোৰ কেনেকে তেলেকা খাই আছে চকুকেইটা আইলা হাত কি কৈছা তেলেক বুলি কৈছা একদম চিপানে আকা ভাস্ম কৰি দিবা আকা পুলুং পালাং বাবা হয় নাই আকা বতি এইটো বাবা হয় কবা বৰ ভস্ম কৰি দিব পাৰে এনেকে মানুহ ভস্ম কৰিব পাৰে কথাই নাছিলে মিছা কথা নকবা আকা এনেকে মানুহ ভস্ম কৰিব নোৱাৰে আকা আইও ইমান মুখ চালা ৰাখ উলিয়া চুপ টোপোলা টোপা এচুনকন বল ইয়াপা ভয়তে পলালে দুইটা সকাল মই পুলুং পালাং বাবা এই গাঁৱত নতুনকে আহিছো অলপ বিজনেছ কৰিম আমাৰ ভিডিঅ'বোৰ চাইছে নাই সাবস্ক্ৰাইব কৰিব আকৌ নতুনকে অহা সকলে পুৰণা সকলে লাইক কৰিবা শ্বেয়াৰ কৰিবা কমেণ্ট কৰিবা ভস্ম কৰি দিম নহ'লে